নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ খবৰ নিশ্চয় ভাল। আপোনালোকে সকলোৱে জানে যে আজি পৰিৱেশ দিৱস আছে। মই ভিডিঅ'টো বনাইছোঁ, সেইকাৰণে আমাৰ নিকেতনত বোলো গছপুলি কেনেকৈ ৰুৱে গছপুলি ৰুইছে সেইটোকে দেখাবলৈ ভিডিঅ'টো বনাইছোঁ। মই ভিডিঅ'টো কাইলৈহে দিম বাৰু। আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ নিকেতনখনৰ চৌপাশে দেখুৱাই দিছোঁ। এতিয়া এয়া বনাই আছে আমাৰ নিকেতনৰ ইফালে শ্ৰেণীকোঠা পকাকৈ 5 কোঠালি বনাই আছে, সেইকাৰণে শিল বালি পেলাই থোৱা আছে, সেয়া ইগন'ৰ কৰক। এয়া সকলোৱে গছ পুলি ৰুবলৈ লাইন পাতিছে। এয়া ছাত্ৰ ছাত্ৰীসকলে ভাগে ভাগে গছ পুলি ভাগে ভাগে ৰুই আছে। এয়া ভাগে ভাগে তেওঁলোকে ৰুবলৈ লৈছে। এয়া অকণমানিখিনিয়ে শিকাই আছে আচাৰ্যাই কেনেকৈ গছপুলি ৰুব লাগে। পলিথিনটো বোলে তোমালোকে গছপুলি ৰুবা, এনেকৈ কৈ দেখুৱাই আছে। এয়া তাৰপিছত আমাৰ এইফালে আকৌ এয়া বাইক চাইক ৰখাই থোৱা দেখিছে যে, তাত মানে শুক্ৰবাৰ, আজি যিহেতু শুক্ৰবাৰ, মই ভিডিঅ'টো দিম শনিবাৰে, শুক্ৰবাৰে আকৌ আমাৰ সাপ্তাহিক শুক্ৰবৰীয়া ৰূপহী বজাৰ বুলি কয়, ৰূপহী বজাৰ বহে। সেয়া বজাৰ বহিছে। আমাৰ নিকেতনখন বজাৰৰ নিচেই ওচৰতে, কিন্তু ছাত্ৰ ছাত্ৰীসকল বাৰু বজাৰলৈ নাযায়, আমাৰ নিকেতনৰ পৰা যাবলৈ নিদিওঁ, সুধি লৈহে যাব পাৰে। এয়া ছাত্ৰ ছাত্ৰীসকলে দেখিছে নহয় কেনেকুৱা ভাল পাইছে তেওঁলোকে, পূৰা একদম গছপুলি পূৰা মাটি দি গছ ৰুইছে। এতিয়াৰ পৰা তেওঁলোকক শিকালেহে তেওঁলোকে আগন্তুক গছ যে আমাৰ বাবে কিমান উপকাৰী সেইটো কথা গম পাব। এয়া সকলোকে লাইন পতাই দিয়া আছে। ইয়াৰে অধিক সংখ্যক ছাত্ৰ ছাত্ৰীকে অহা নাই বাৰু, আহিছে ভালেখিনিয়ে আহিছে, কিন্তু কেইজনমান অহা নাই ছাত্ৰ ছাত্ৰী। যিহেতু আমাৰ নিকেতনখন চালুকীয়া অনুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই কম। এয়া মানে উৎপাত নকৰিবলৈ সকলোকে আমি কেনেদৰে মিলা প্ৰীতিৰে যাব লাগে ইয়াকে মানে আচাৰ্যাই দেখাই আছে। আচাৰ্যা মানে হৈছে আমাৰ নিকেতনৰ বাইদেউ। আমি নিকেতনৰ যেনেকৈ ছাৰ মেম বুলি কয়, কিন্তু আমাৰ নিকেতন যিহেতু শংকৰদেৱ শিশু নিকেতন, সেইকাৰণে শংকৰদেৱ শিশু নিকেতনত যোনজনহে ছাৰ আৰু বাইদেউ আচাৰ্য বা আচাৰ্যা বুলি কোৱা হয়। এয়া দেখিছে নহয় আপোনালোকে কেনেকৈ গৈ আছে ইটোৱে সিটোক গৈ। এয়া আকৌ আমাৰ নিকেতনৰ অংকুৰ মুকুল শ্ৰেণী মানে নাৰ্চাৰী, অংকুৰ শ্ৰেণীৰ ছাত্ৰ, নাৰ্চাৰী কেজি সেইবোৰ বুলি কয় যে ইংলিছ মিডিয়ামত, সেয়া ক শ্ৰেণী খ শ্ৰেণী তেনেকুৱা ছাত্ৰই নাম কৈছে, গান গাইছে জুবিন গাৰ্গৰ। এয়া তাইও অংকুৰ শ্ৰেণীয়ে ছাত্ৰী গাইছে। তাৰপিছত অকণমান ভুল হৈছিলে, ই শুধৰাই দিছে, এনেকৈ নহয় এনেকৈহে, আপোনালোকে শুনি থাকক। যিহেতুকে আজি নিকেতনত পৰিৱেশ দিৱসৰ উপলক্ষে 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন ৰচনা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। তেওঁলোকক লিখাত যাতে অসুবিধা নহয় সেইকাৰণে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলক হুলস্থুল কৰি থাকে কাৰণে তেওঁলোকক কি কৰা হৈছে, একগোট কৰি তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰিবৰ কাৰণে, তেওঁলোকে যাতে আগন্তুক ডাঙৰ মঞ্চত উঠিবলৈ ভয় নাখায়, সেইকাৰণে আমাৰ স্কুলৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ আগতে তেওঁলোকক কবিতা গাবলৈ দিয়া হৈছে, মন পচন্দৰ গান গাবলৈ দিয়া হৈছে, কোনোবাই নাচি দেখুৱাইছে, কোনোবাই নেওতা গাইছে, সেইবোৰকে কৰিবলৈ দিয়া হৈছে। তেওঁলোকক ইমান ধৰি বান্ধি দিয়া নাই যে তুমি এইটোৱে গাব লাগিব, কাৰণ তেওঁলোকৰ অংকুৰ মুকুল শ্ৰেণী
ছাত্ৰ ছাত্ৰীসকলৰ মাতেই ফুটা নাই সেইকাৰণে আৰু ডাঙৰখিনিয়ে বাৰু গান গাইছে ধুনীয়াকৈ সকলোকে ভিডিঅ' কৰিব পৰা নহয় কাৰণ কামো কৰি থাকিবলগীয়া হৈছে মাজতে মানে চাবগৈওলগীয়া হৈছে সেইকাৰণে যিকেইটা সময় পাইছোঁ সেইকেইটাকে ভিডিঅ' বনাইছোঁ আপোনালোকৰ মাজলৈ এৰিছোঁ কেনেকুৱা লাগিলে ভিডিঅ'কেইটা আপোনালোকে ক'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব আৰু যিহেতু মোৰ জন্মদিন আছিলে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক ভাবিলোঁ পৰিৱেশ দিৱসো বুনিয়া ভুজিয়া খুৱাই দিয়া যাওক এয়া মই বুনিয়া ভুজিয়া খাবলৈ লৈছোঁ ছাত্ৰ ছাত্ৰীসকলক খুৱাই লগতে নিকেতনৰ ফালৰ পৰা বুট মাহ খুৱাইছিলে আৰু বুনিয়া ভুজিয়া এয়া ছাত্ৰ ছাত্ৰীসকলে চাওকচোন কিমান ধুনীয়াকৈ ইমান কষ্টত ইমান কম সময়তে ইমান ধুনীয়াকৈ চিত্ৰ অংকন কৰিছে তেওঁলোকে পৰিৱেশ দিৱসৰ উপলক্ষে এয়া তেওঁলোকে ইমান কষ্ট কৰি ধুনীয়াকৈ ছবি আঁকি আনিছে সম্পূৰ্ণ ছবিসমূহ আমি কাক বাচিম কাক দিম তেনেকুৱা লিখা লাগিছে ইটোকো দিব নোৱাৰি সিটোকো দিব নোৱাৰি তেনেকুৱা এয়া চাওক কিমান ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে অতি কম সময়ৰ ভিতৰতে ছবি আঁকিছে তাৰপিছত এয়া হ'ল উচ্চ শাখাৰ ছবি নিম্ন শাখাৰ ছবি আপোনালোকে চাওক এয়া নিম্ন শাখাৰ ছাত্ৰ ছাত্ৰীসকলে কিমান সুন্দৰকৈ ছবি আঁকি আনিছে তেওঁলোকে কিমান কষ্ট আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে